সমগ্ৰ এছিয়াৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ কাগজ কলৰ উদ্যোগটো এটা সময়ত আমাৰ অসমতে আছিল আৰু ইমান দিনে আমিতো এখাকে শুনি আহিছিলে ধাৰ মাৰিব নোৱাৰা বাবে নগা কাগজ কল আৰু কাঁচা কাগজ কল তলা লাগিল কিন্তু এয়া আধা সত্য হয় ঘটনাটো আৰম্ভ হৈছিল এখন সৰু আইনী জাননীৰ পৰা দিল্লী এটা কোম্পানীয়ে এছপিচি পৰা প্ৰায় 98 লাখ টকা পাব আছিল বুলি কমপ্লেইন কৰিছিল এতিয়া এছপিচি মানে হৈছে ভাৰত চৰকাৰৰ অধীনস্থ এক ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান আৰু ইয়াৰ আণ্ডাৰতে এই কাগজ কলৰ উদ্যোগ কেইটা আছিল আৰু এই কমপ্লেইনৰ পিছতে বিষয়টো এনচিএলটি আদালতলৈ যায় আৰু ইয়াৰ পিছতে এনচিএলটিয়ে এই বিশাল উদ্যোগ কেইটাক দেউলীয়া হল বুলি ঘোষণা কৰি দিয়ে আচলতে এই উদ্যোগ কেইটাক লাহে লাহে ভিতৰি বহুত আগৰ পৰাই ধ্বংস কৰি থকা হৈছিল মেচিনসমূহ মেৰামতি কেৱল কাগজেৰে পোৱা হৈছিল বা আৰু অন্যান্য কেঁচামাল কিনাৰ নামত ভুৱা বিল বনাই কোটি কোটি টকা নিজৰ কৰোৱা হৈছিল কোৱা হৈছে উদ্যোগলে বাহ নোহোৱাকৈ বাঁহৰ বিল পাছ হৈ গৈছিল উন্নত মানৰ কাগজবোৰ কম দামত ব্যক্তিগত ডিলাৰক বিক্ৰী কৰি দিয়া হৈছিল আনকি শ্ৰমিক ইউনিয়ন আৰু বহু এক্সপাৰ্টে কয় যে চৰকাৰে যিকোনো এটা আইনী কাৰণ বিচাৰি আছিল যাতে কোটি কোটি টকাৰ যি দুৰ্নীতি হৈছিল তাৰ হিচাপ লোকচানৰ নামত এই উদ্যোগ বন্ধ কৰা হয় আৰু 98 লাখ টকা ধাৰ মাৰিব নোৱাৰাটো এটা পাৰফেক্ট বাহানা আছিল ইয়াৰ লগতে মিল দুটা বন্ধ কৰা প্ৰক্ৰিয়াক লৈও গভীৰ বিতৰ্ক দেখা যায় কাৰণ আদালতে স্পষ্ট কৈছিল উদ্যোগ কেইটাক বন্ধ কৰি ৰাখি মেচিনবোৰ নষ্ট হলে এৰি দিব নালাগে কাৰণ ইয়াত হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱিকা জড়িত আছিল কিন্তু চৰকাৰী পক্ষ হঠাতে উৎপাদন বন্ধ কৰি দিলে ফলত মেচিনবোৰ লাহে লাহে নষ্ট হবলৈ ধৰিলে আৰু 5 বছৰলৈকে কৰ্মচাৰীসকলে দৰমহা নোপোৱা হৈ থাকিলে আৰু ইয়াৰ কাৰণতে 120 জনতকৈ অধিক কৰ্মচাৰীৰ মৃত্যু হ'ল কিছুমানে হতাহত ভুগি আত্মহত্যা কৰিলে আৰু কিছুমানে টকাৰ অভাৱত চিকিৎসা অবিহনে বেমাৰৰ মৃত্যু হ'ল আৰু বৰ্তমানৰ সময়ত এই বিশাল মাটি আৰু আন্তঃগাঁথনি সম্পূৰ্ণৰূপে টাটা গ্ৰুপক বছৰি 1 টকা লিজত দি দিয়া হৈছে কিন্তু 1 টকাৰ কাহিনীটো আচলতে কি সেয়া নেক্সট ভিডিঅ'ত এক্সপ্লেইন কৰিম